প্ৰতিটো মানুহে অভিনয় কৰে, কোনোবাই নিজে ভালে থকাৰ কাৰণে আৰু কোনোবাই আনক ভালে ৰখাৰ কাৰণে। অৱহেলা শব্দটো সৰু হ'লেও যন্ত্ৰণাটো বহুত বেছি। মূৰ্খ মানুহবোৰ হয়তো স্মাৰ্ট নহয়, কিন্তু তেওঁলোকে কেতিয়াও কাকো ভাল পোৱাৰ নামত ধোকা নিদিয়ে। হঠাৎ ডাঙৰ মানুহ হৈ উঠা মানুহবোৰৰ পৰা সাৱধান, কাৰণ সিহঁতে পাহৰি যায় সিহঁতৰ আগৰ অৱস্থান। কোনো ধৰ্ম বেয়া নহয়, বেয়াটো মানুহ হয়, আৰু বেয়া মানুহটো কোনো ধৰ্ম নহয়। নিজৰ চৰিত্ৰ এনেকৈ গঠন কৰা যে অন্ধকাৰ ঘৰ এটাত এজনী ছোৱালী তোমাৰ সৈতে নিজকে ছেফ বুলি ভাবে। কাৰোবাক কন্দোৱাৰ আগত এটা কথা সদায় মনত ৰাখিবা, চকু পানী অভিশাপ দিয়ে। কেতিয়া কাকো অযোগ্য বুলি অৱহেলা নকৰিবা, কাৰণ ভাবি চোৱাচোন, তুমিও কাৰোবাৰ কাষত হয়তো অযোগ্য। মানুহৰ ইগ' থকা দৰকাৰ, কিন্তু ভালপোৱা আৰু বন্ধুত্বৰ ক্ষেত্ৰত নহয়। ছোৱালীবোৰ মাল নহয়, তাৰ দেউতাৰ দ্বিতীয় মা হয়। আঘাত পাহৰি গ'লে যিয়ে আঘাত দিয়ে তাক কেতিয়াও পাহৰিব পৰা নাযায়। যিয়ে ভুল কৰি হেৰুৱাই তাক ঘূৰাই পোৱা যায়, কিন্তু যিয়ে ইচ্ছা কৰি হেৰুৱাই তাক ঘূৰাই পোৱা নাযায়। যাৰ কাষত তুমি নিজকে যিমান বেছি প্ৰকাশ কৰিবা, তাৰ কাষত সিমান বেছি অৱহেলিত হ'বা। যেতিয়া তোমাৰ পকেটত ভৰ্তি টকা থাকিব, তেতিয়া তুমি পাহৰি যাবা তুমি কোন, কিন্তু যেতিয়া তোমাৰ পকেটত খালী থাকিব, তেতিয়া গোটেই পৃথিৱী পাহৰি যাব তুমি কোন। হাঁহি সুন্দৰ হয় হাঁহিব জানিলে, কথা সুন্দৰ হয় ক'বলৈ জানিলে, মন সুন্দৰ হয় সুখী থাকিলে, আৰু জীৱন সুন্দৰ হয় এজন মনৰ নিচিনা মানুহ থাকিলে। কাৰোবাক বহুত বেছি অৱহেলিত কৰিবলৈ নাই, কাৰণ মানুহ এবাৰ সলনি হৈ গ'লে হাজাৰ কান্দিও তাক আৰু ঘূৰাই পোৱা নাযায়। তাকেই ভাল পোৱা যিয়ে তোমাক ভাল পায়, তাক নহয় যাক তোমাৰ ভাল লাগে। জীৱনলৈ কাহিনী লিখা বহুত সহজ, কিন্তু কাহিনীৰ নিচিনা জীৱন সজোৱা বহুত কঠিন। শৰীৰৰ অংগ কাটি ভালপোৱা প্ৰকাশ কৰাটো মূৰ্খামি কাম। যাৰ কাষত চকু পানী কোনো মূল্য নাই, সি তেজৰ মূল্য কেনেকৈ দিব। সময় আৰু টকাৰ মাজত প্ৰধান পাৰ্থক্য হ'ল, আমি জানো আমাৰ হাতত কিমান টকা আছে, কিন্তু আমি নাজানো আমাৰ হাতত কিমান সময় আছে। সুখত থকা মানুহবোৰ নুবুজে কষ্ট কি, সপোন দেখা মানুহবোৰে নুবুজে বাস্তৱতা কি। বহুত ক'ব তুমি বহুত সলনি হৈ গৈছা, কিন্তু তুমি সলনি হোৱাৰ কাৰণটো কোনেও বিচাৰি নাচায়। সলনি হোৱাৰ কাৰণে ইচ্ছাৰ প্ৰয়োজন নহয়, প্ৰিয় মানুহটিৰ অৱহেলাই যথেষ্ট। কোনোবাই আঘাত দিলে নাকান্দিবা, দুটা কাম কৰা। 1 নম্বৰ, তাক ক্ষমা কৰি দিয়া, ভগৱানে তোমাৰ সমস্ত পাপ ক্ষমা কৰি দিব। জীৱনত এনেকুৱা কিছুমান কাম কৰি দেখুওৱা, যিয়ে তোমাক আঘাত দিছে সি যেন সাহায্যৰ কাৰণে তোমাৰ কাষত আহে।